মই আজি পংকজ ছাৰৰ ওচৰত আহিছোঁ চুলিৰ কিছু নজনা কথা জানিবলৈ। বস্তুটো মই জানিব বিচাৰিছোঁ আৰু প্লাছ মোৰো চুলি নাই, যিসকলৰ চুলি নাই তেওঁলোকেও যাতে ছাৰৰ পৰা নজনা কথাটো জনাটো বহুত উচিত। কাৰণ 60+ কিছুমান ব্যক্তি বা কিছুমান বয়সস্থ মানুহ আহে বা আমিও বহুত এটা সপোন লৈছোঁ, চুলিটো এটা যে আমাৰ প্ৰতি সপোন, সেইটো আমাক ছাৰে ক'ব কিছু চুলিটো আমাক কিয় লাগে ইমান ইম্পৰ্টেণ্ট? চুলিটো থাকিল মানে মাথাটো ঠাণ্ডা হৈ থাকে, অকল যে এই লগত জড়িত দেখাত ধুনীয়া সেইটো কথা নহয়। চুলিটো থাকিল মানে মাথাটো ঠাণ্ডা হৈ থাকে আৰু চুলিৰ লগত বহুত কথা জড়িত হৈ থাকে। শৰীৰৰ আমাৰ অংগ প্ৰত্যংগ এইটো যদিও তেনেকৈ গম নাপায়, আমি ভাবোঁ চুলিৰ গোটেই শৰীৰটোৰ লগত লিংক থাকে। চুলি সূৰ্যৰ পোহৰ মূৰত পৰিল, ভিটামিন ডি কালেকশ্যন কৰি গোটেই শৰীৰত চাৰ্কুলেশ্যন কৰাৰো কাম চুলিৰে হয়। আৰু চুলিখিনি নহ'লে এতিয়া এনেকুৱা হৈছে মানুহে ভাল কাৰোবাৰ চাকৰি তাকৰি থাকিলেও চুলিখিনি যদি নাই ৰিজেক্ট হ'ব লগা হৈ যায়। তো সেইকাৰণে চুলিখিনি ৰখাটো বহুত ইম্পৰ্টেণ্ট। আৰু মানে এই মানুহবিলাকে কয় যে চুলিটোৰ কাৰণে আয়ুটো কমি যায় নেকি? চুলিৰ কাৰণে আৰু কমা হয়, কমে, কিন্তু বাকীবিলাকো ঠিক থাকিব লাগিব আৰু লিভাৰ কিডনি এইবিলাকো ঠিক থাকিব লাগিব। প্ৰত্যেকটো বস্তু ইটো সিটোৰ লগত জড়িত হৈ থাকে। যেনে পৃথিৱীত গছ যেতিয়া কমি যায় পৃথিৱীখনৰ মানে উষ্ণতা বাঢ়ি যাব, গৰম পৰি যাব। ঠিক তেনেদৰে আপোনাৰ মূৰত যদি চুলি কমি যায় শৰীৰৰ উষ্ণতা বাঢ়ি যাব। ক'ৰবাত নহয় ক'ৰবাত এইটো লিংক হৈ আছে ইটোৰ লগত সেইটো। মানে কয় আৰু প্ৰায়বিলাকে যে চুলিটো নহ'লে মানে আয়ুটো কমি যায়, কিন্তু সেইটো মোৰ মতে বাৰু হ'ব পাৰে। আপোনাৰ মতে? প্ৰত্যেকটো বস্তুৰ লগত ইটোৰ লগত সিটো জড়িত হৈ থাকে, চুলিৰ লগত আয়ুসৰ কথা জড়িত হৈ থাকে। কিন্তু আপোনাৰ এই যিটো আপোনাৰ প্ৰচেষ্টাটো আপুনি লৈছে সেইটো আমি শলাগ কৰিছোঁ। কাৰণ কিয় চুলিটো এটা মানুহৰ সপোন যে আপুনি পূৰা মানে দাঙি ধৰিছে, সেইটো কাৰণে আপোনাক আমি বহুত ধন্যবাদ দিছোঁ। বিশেষকৈ মোৰ ফালৰ পৰা আপোনাক বহুত মানে ধন্যবাদ। আৰু ধন্যবাদ।